প্ৰথমতে আমি বিহু নৃত্যৰ দলটোক আরে বয়স কিটার কাম নাই ছোৱালী কিটার কাম আছে বয়স কিটার বাবু কাম নাই হাই কৰি দিয়া হাই টকাবাউকি মুখ কৰি লৈছো দহলাপাৰা আৰু নাৰিকা কাছায়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু কোচ কবিতা সম্বোধন জনাইছে কৌশল দাস বাইদেৱে অনেক ব্যক্তি বিচাৰো জিতেশ নাথ ডাঙৰীয়া এবাৰ আমি সম্বোধন জ্ঞাপন কৰিব খুজিছো অনুৰোধ জনাইছো। হেল্ল' গাইজ ৱেলকাম টু টুলিকাজ ব্লগ। আমি গৈ আছোঁ আজি শোভাযাত্ৰা কৰি আৰু এয়া আছে সম্প্ৰদায় উৎসৱ আৰু এয়া সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাক বিভিন্ন ৰকমৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে ওলাই আহিছে আৰু চাব পাৰে কিমান ধুনীয়া লাগিছে কণ কণ সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ সম্প্ৰদায় উৎসৱত ভাগ লৈছে শোভাযাত্ৰাত। তো এইখিনি মই দেখাই আছোঁ ভিডিঅ'টিত। আপোনালোকে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। মোৰ জানো চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি চহৰলৈ যোৱাৰ পৰাই ধুনীয়া হৈ পৰিলি চকুৰ ঠেলা কৰি সাংবাদিক আৰু আমাৰ লগত আছে গোৱালিনী গ্ৰুপ আৰু হল এয়া হৈছে আমাৰ আদৰ্শ বিদ্যালয়ৰ গোৱালিনী গ্ৰুপ আৰু হল কিবা ক'বা। হয় নমস্কাৰ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ আৰু মোৰ দলটিৰ তৰফৰ পৰা। নমস্কাৰ, মোৰ নাম পৰিঞ্জা দাস। ধন্যবাদ। আৰু ইমান মৰম লগাকৈ কৈছে আৰু হল ইমান মৰম লগা গোটেই কেইজনী। তো মই আগলৈ আৰু গৈ আছোঁ। নিহা এয়া বয়স কেইটা বজাই দিয়া অলপমান বজাই দিয়া। এইকেইটা হৈছে আমাৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পুৰা পুৰা আমি তেওঁলোকৰ প্ৰদৰ্শন দেখুৱাব পাৰিব। প্ৰথমতে আমি বিহু নৃত্যৰ দলটোক আরে বয়স কিটার কাম নাই ছোৱালী কিটার কাম আছে বয়স কিটার বাবু কাম নাই হাই কৰি দিয়া হাই অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক ওরে রাজার বেটা কানাইয়া রে এত কেনে মাতা কাইছে ওপর গায়ের মান জমে কিয়া রে এত কেনে মাতা কাইছে ওপর গায়ের মান জমে কিয়া রে এত কেনে বাদা কাইছে তোর কোমরের বিষাদে কিয়া রে এত কেনে বাদা কাইছে।